মা আজিও গৈছে স্কুললৈ। কান্ধত সেই ওলমাই লোৱা বেগটো। ভাইটিয়ে হেনো ঘৰত থাকিলে মাক সদায় স্কুললৈ বাইকে দি থৈ আহে। আজিও বাকী নৰল। চাকৰিকালৰ শেষৰ দিনটোত সি মাক স্কুললৈ থ'ব বাইক লৈ ৰেডি। স্কুললৈ যদিও বেছি দূৰ নহয়, তথাপিও সি ঘৰত থাকিলে সদায় মাক স্কুললৈ থৈ আহে। 2023 চনৰ আজি 31 অক্টোবৰ। আজি হেনো মাৰ কৰ্মজীৱনৰ শেষৰটো দিন। অহাকালিলৈ মাৰ চাকৰি জীৱনৰ পৰা আনুষ্ঠানিক বিদায়। ঘৰৰ পৰা স্কুল বেছি দূৰ নহয়, সেয়েহে স্কুল বন্ধৰ পাছত স্কুলৰ চাবি জোতা ঘৰতে থৈ দিয়ে। আজি 1 নৱেম্বৰ। ৰাতিপুৱা আহিছে আগৰ দৰে ছাত্ৰবোৰে চাবিপাত নিবলৈ আৰু চিঞৰিছে। আন দিনবোৰৰ দৰে আজিও এই চিঞৰ শুনিবলৈ পাইছে, কিন্তু কালিৰ পৰা হেনো এই চিঞৰ শুনিবলৈ পোৱা নাযাব। কিছু সময় পাছত ছাত্ৰ ছাত্ৰীসকলে গম পাইছে যে আজি বিদায় অনুষ্ঠান। স্কুলৰ পৰা মাক ঘৰলৈ নিবলৈ আহিছে আৰু সকলোবোৰ ছাত্ৰ ছাত্ৰীয়ে লাইন পাতি ধুনীয়াকৈ মাক স্কুললৈ আদৰি লৈ গৈছে। সঁচাকৈ বহুত দুখজনক। এনেকৈ মাক স্কুললৈ আদৰি লৈ গ'ল। সকলোতকৈ ডাঙৰ কথা, মোৰ মায়ে আছিল মোৰ আদিগুৰু। ময়ো সেই প্ৰাথমিক বিদ্যালয়খনতেই পঢ়িছিলোঁ। কিনো ক'ম আজি, ক'বলৈচোন ভাষা নাই। এই স্মৰণীয় দিনটো ভিডিঅ'টোৰ যোগেদি সাঁচি ৰাখিলোঁ। ক্ষুদ্ৰ সুখে আশা কৰি এনেকৈয়ে কাৰ্যসূচী মতে অনুষ্ঠিত হয়। শ্ৰী গণেশ প্ৰাথমিক বিদ্যালয়ৰ পৰা এখন ফুলাম গামোচা, এটা ছাতি, এখন শৰাই আৰু এখন কীৰ্তনেৰে সম্বৰ্ধনা জনালে আৰু লগতে এখন মানপত্ৰ। মানপত্ৰখন পাঠ কৰি শুনালে এই বিদ্যালয়ৰ সৰ্বমূলীয়া প্ৰধান শিক্ষয়িত্ৰী জেউতি কলিতা। আৰু প্ৰাক্তন ছাত্ৰ ছাত্ৰীবোৰে আহি সম্বৰ্ধনা কৰিলে। সঁচাকৈ বহুত হৃদয়বিদাৰক। এজন দুজনকৈ সম্বৰ্ধনা কৰিবলৈ
এনেকৈ সম্বৰ্ধনা অনুষ্ঠানটিৰ সমাপ্তি ঘটিল। এন্ধাৰৰ ভেটা ভাঙি প্ৰাগজ্যোতিষত বৈ জেউতি নিজৰাৰে ধাৰ, শত শত বন্তিৰ জ্ঞানৰ দীপালীয়ে জিলিকাব লুইতৰে পাৰ। সাঁচি পাতে ভাষা দিব, চিপুঙে আশা দিব, ৰংঘৰে মেলিব দুৱাৰ, সমাজে সাৱটিব মহান মানৱতাক, বিজ্ঞানে আনিব জোৱাৰ, জিলিকাব লুইতৰে পাৰ। আজি মায়ে ঠিক তেনেকৈয়ে যিসকলে এই বিদ্যালয়ত পাঠদান কৰিছিল সেইসকলৰ ABCD ক খ অ আ নজনা ল'ৰা ছোৱালীবিলাকক বহুত কষ্ট আৰু কৌশলেৰে পঢ়াইছিল। গতিকে জ্ঞানৰ যি দ্বীপ তাক পোহৰাই তুলিছিল। আন্ধাৰত থকা ল'ৰা ছোৱালীবোৰৰ মাজত জ্ঞানৰ পোহৰ বিলাই দিছিল। আৰু ভাষণৰ মাজতে মাৰ চকুলো নিগৰি অহা পৰিলক্ষিত হৈছিল। আৰু পাছফালে চুকত বহি মাৰ ডাঙৰ বা উচুপি থকা পৰিলক্ষিত হৈছে। সঁচাকে বহুত হৃদয় বিদাৰক। মাৰ ভাষণৰ পাছতে এনেকৈয়ে এজন এজনকৈ ছাত্ৰ ছাত্ৰীসকলেও সিহঁতবোৰৰ চমু মন্তব্য দাঙি ধৰিলে আৰু নৃত্যও পৰিৱেশন কৰিলে। যোৱাকালি 2031 চাকৰিকালীন জীৱন আমি বিদ্যালয়ত সাকসেস বুলি ক'ব পাৰো। এই কাৰণে আমি অহা পাহাৰত শিক্ষক কিছুমানে ল'ৰাটো ডাক্তৰত চিট পাইছে। পলাশ চৰকাৰৰ ল'ৰা এইখন স্কুলতে পঢ়িছিলে, তেওঁ ডাক্তৰী পঢ়ি আছে। আৰু আমাৰ প্ৰাক্তন প্ৰধান শিক্ষয়িত্ৰী ৰীতা দেৱীৰ ছোৱালীও এইখন স্কুলৰে ছাত্ৰী আছিলে। আৰু আয়ুৰ্বেদিক ডক্তৰ পঢ়ি বা আকৌ এলোপেথিকত মানে MBBSত চিট পাইছে। বাকী এইখন স্কুলত পঢ়া ছাত্ৰ ছাত্ৰী বহুতেই মানে ভাল ভাল চাকৰি নিয়োজিত হৈছে। বাৰু চাকৰি নিয়োজিত হোৱা নোহোৱাটো কথা নাই। ইয়াত থকা আজিৰ সভাত থকা সকলো শিক্ষককে কৈছোঁ, আপোনালোকে মেন মেকিং মেচিন, আপোনালোকে মানুহ বনাব পাৰে। তাৰমানে যদি ইচ্ছা কৰে ভাল মানুহ বনোৱাৰ কাৰণে আপোনালোকে এজন মানুহ বনাই দিব পাৰে।
আৰু বিদ্যাটো এনেকুৱা বস্তু আপোনালোকে ল'ৰা ছোৱালীক ভাল চলালে ল'ৰালীয়ে তাৰ কাৰণে ধন্যবাদ জনাইছোঁ মোৰ বিদ্যা ভণ্টি আৰু চবতকৈ ডাঙৰ মোৰ মাতৃসদৃশ আমি 7টা ভাই ভণ্টিৰ ভিতৰত জ্যেষ্ঠ মোৰ বাইদেউ আছে ইয়াত গতিকে বাইদেউ একো নকওঁ বুলি মোক ইংগিত দিলে মই ক'ব দিছিলোঁ সেইকাৰণে বাইদেউক ক'ব দিলোঁ আমি মাক যিমান ভাল পাইছিলোঁ বাইদেউক তাতকৈ বেছি ভাল পাওঁ আৰু আমাৰ গোটেইখিনিকে পঢ়া শুনা ইত্যাদিত বাইদেউ মদৰ আজিৰ তাৰিখলৈকে ৰাখি আছে আজিৰ তাৰিখলৈকে ব্যৱসায় কৰক দিনটোত এবাৰ হ'লেও বাইদেউ ৰামবিয়াত থাকে ইয়াত যেন বিদায় কথা লৈ আহিছিলে আৰু সেইবোৰ যিয়েই নহওক আজিৰ পৰা মই এনেকৈয়ে সভাপতিৰ সাৰুৱা ভাষণে আজিৰ সভাখন সমাপ্তি ঘটে আৰু পাছত কিছুমান মুহূৰ্ত কেমেৰাত বন্দী কৰি ৰখা হয় 1988 চনৰ পৰা আজি 31 অক্টোবৰ 2023 চনলৈ সুদীৰ্ঘ 35 বছৰ কাল শিক্ষকতাৰ পাছত আজি ঘৰলৈ এই উভতনি যাত্ৰা সঁচাকৈ হৃদয় বিদাৰক আৰু এই যাত্ৰাত সংগ দিছে ছাত্ৰ ছাত্ৰীসকল আৰু শিক্ষক শিক্ষয়িত্ৰী অপৰাধ ক্ষমা কৰি তুমি দয়াশীল হৰি মোক ৰক্ষা কৰি শৰণ ৰাম মোক ৰক্ষা কৰি শৰণ এনেকৈয়ে 35 বছৰ চাকৰিকালৰ আজি পৰিসমাপ্তি ঘটে কালিৰ পৰা হেনো অৱসৰপ্ৰাপ্ত শিক্ষক থেংকছ